নমস্কাৰ আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হল মঙ্গলবাৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আহি পৰিছে ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিয়াত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীলৈ মাতি নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধমক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অচিৰে হলনি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী পুনৰ মুখ্যমন্ত্ৰী হ'ব নেকি সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাক পদত্যাগৰ নিৰ্দেশ শীঘ্ৰেই নেতৃত্ববৃন্দই গাদী ৰক্ষাৰ বাবে সঘনাই দিল্লীলৈ তাঁতবাতি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আছিল ৰাতিপুৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি যদি প্ৰকৃত জুবিন অনুৰাগী অসমীয়া হৈ থাকে তেনেহলে ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিব আহি পৰিছে এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত ধন দাবী কৰিছিল বিকাশ অসমে এই মুহূৰ্তত আনিছো এটি ব্ৰেকিং নিউজ কুখ্যাত বিকাশ অসমৰ ওলাইছে আচল স্বৰূপ জুবিনৰ নামত এম্বুলেন্স কিনিম বুলি ফটকা ব্যৱসায়ী কৰিছিল ধন দাবী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামতো ধন দাবী কৰিছিল বিল-লাচিতৰ সেনা বিকাশ অসমে এটাৰ পিছত এটা তথ্য ওলাইছে বিল-লাচিত সেনা বিকাশ অসমৰ আজি আৰক্ষীয়ে CJM আদালতত হাজিৰ কৰাৰ পিছতেই বিকাশ অসমৰ কেইবাটাও ভয়ংকৰ তথ্য পোহৰত আহিছে বিকাশ অসমক 10 দিনৰ জিম্মাত বিচাৰি দিছপুৰ আৰক্ষীয়ে বিকাশ অসমৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীয়ে বহু বিস্ফোৰক তথ্য লাভ কৰিছে ব্যৱসায়ী ৰাজহুৱা মিস্ত্ৰী অপহৰণৰ নেতৃত্ব লৈছিল বিকাশ অসমে বিকাশ অসমৰ সৈতে 10-12 জনীয়া দলেৰে হৈছিল এই যোগদান অপহৰণক লৈ সঘনাই ফোন যোগে কথা পাতিছিল বিকাশ অসম আপোনাৰ মতামত নিশ্চয় কমেন্টত জনাব বিকাশ অসম প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামতো ধন দাবী কৰাৰ অপৰাধত কি শাস্তি বিচাৰে আৰু আপুনি এতিয়াও লিখি যাওক কমেন্টত #justice4Jubin Garg বুলি লগতে প্ৰকৃত জুবিন অনুৰাগী আৰু অসমীয়াই এই ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আহি পৰিছে আন এটা ভয়ংকৰ খবৰ ৰাজনীতিৰ নামত মৰ্যাদা সকলো সীমা উলংঘ কৰিলে যোগী আদিত্যনাথ ৰাহুল অখিলেশ আৰু তেজস্বী যাদৱে ইণ্ডিয়া জোঁটৰ 3টা বান্দৰ বুলি ঘোষণা কৰিলে যোগী আদিত্যনাথে মহাত্মা গান্ধীৰ যিদৰে 3টা বান্দৰ আছিল সেইদৰে ইণ্ডিয়া জোঁটেৰো 3টা বান্দৰ আছে পাপ্পু তাপ্পু আৰু আপ্পু বিহাৰত নিৰ্বাচনী প্ৰচাৰ সভাত মৰ্যাদাৰ সকলো সীমা উলংঘ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ভয়ংকৰ বিস্ফোৰক মন্তব্য দাঙি ধৰে আপুনি প্ৰকৃত এজন সৎ ব্যক্তি হলে আপোনাৰ কমেন্ট নিশ্চয় লিখি যাব লগতে আপুনি যিমান পাৰে ভিডিঅটো শ্বেয়াৰ কৰি যাব